সুৰক্ষা আইনৰ অধীনত গোটেই ভাৰতবৰ্ষত ৰেচন কাৰ্ড দিয়াৰ এটা যিটো আঁচনি প্ৰায় ৮০ কোটি জনসংখ্যাক সামৰি লৈ পেলাই ৰেচন কাৰ্ডৰ এটা আঁচনি চলি আছে। অসমত প্ৰায় ২ কোটি হিতাধিকাৰী আমি চিনাক্ত কৰিছোঁ, কিন্তু আমাক টাৰ্গেট দিছে কেন্দ্ৰ চৰকাৰে 2,52 লাখ। এতিয়া প্ৰায় 42 লক্ষ অতিৰিক্ত হিতাধিকাৰীক আমি চিনাক্ত কৰি পেলাই অসমত আজি প্ৰায় 10 লক্ষ হিতাধিকাৰীক এই প্ৰথম পৰ্যায়ত ৰেচন কাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। ৰেচন কাৰ্ড এটা পৰিৱৰ্তনকামী এটা আঁচনি, কাৰণ ৰেচন কাৰ্ডৰ লগত বহুতকেইটা আঁচনি সংলগ্ন হৈ গ'ল, যেনেকৈ আয়ুষ্মান ভাৰত কাৰ্ড, উজ্জ্বলা গেছ যোজনা। তাৰ লগতে আয়ুষ্মান কাৰ্ড হ'ল আমাৰ এটা প্ৰমাণ পত্ৰৰ দৰে। যদি ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লাগে আৰু আমি যিটো ছাবচিডাইজ হাউচিঙৰ কথা আহি গৈছে, তো তেনেকৈ বহুতকেইটা আঁচনিৰ লগত আপুনি ৰেচন কাৰ্ডৰ যিটো এটা প্ৰয়োজনীয়তা আহি যায়। সেইকাৰণে ৰেচন কাৰ্ড মাত্ৰ চাউল পোৱা নহয়, এটা সময় আহি যাব যে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে চাউল চাৰেণ্ডাৰ কৰিবও পাৰে, কাৰণ মোৰ আৰ্থিক অৱস্থা আজি চৰকাৰৰ বিনামূলীয়া চাউল ল'ব লগা অৱস্থা নহয়, মই নিজে ল'ব পাৰোঁ। তেতিয়া তেওঁলোকে চাৰেণ্ডাৰ কৰিব, কাৰণ অসমত বহুত হাজাৰ ৰেচন কাৰ্ড হোল্ডাৰে চাৰেণ্ডাৰো কৰিছে ৰেচন কাৰ্ড। এই আঁচনিৰ দ্বাৰা দি যিটো এটা গাঁও পৰ্যায়ত গ্ৰাম্য অঞ্চলত বসবাস কৰা দুখীয়া মানুহবিলাকক যাতে ভোকত মৰিব লগা নহয়, আৰু ভোকটো হাংগাৰটো যাতে এটা পৰিয়ালৰ উন্নতিৰ পথত যাতে হেঙাৰ নহয়, এইটোৰ কাৰণে সকাহ দিবলৈ চেষ্টা কৰা হৈছে। আৰু এইটো এটা খুব পৰিৱৰ্তনকামী আৰু বৈপ্লৱিক এটা পদক্ষেপ বুলি মই ভাবোঁ। আৰু এনেকুৱা আঁচনিটো এজন প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দেশত আৰু ৰাজ্যত 2 ধৰণৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে। এটা হ'ল সাহসী, ভোটাৰ সাহায্যৰ ওপৰত বহুতখিনি বান আহি যায়, হেজাৰ কোটি টকা বাৰ্ডেন আহি যায়। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আজি উল্লেখনীয় এটা পদক্ষেপ লৈছে যে প্ৰতিজন সদস্যসকলক প্ৰায় আজি 40 লাখ সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ্ছ আছে অসমত, এইসকলক 10,000 টকাকৈ দিব। ই ঘূৰাই দিব নালাগে, তেওঁলোকে ব্যৱসায় কৰক, আৰু সফল ব্যৱসায় যদি কৰে 25,000 আকৌ পাই যাব। তাৰ কাৰণে বহুত দায়িত্ব ল'ব লগা হয়, পইচা বিচাৰিব লগা হয়, কেন্দ্ৰ চৰকাৰৰ পৰা পইচা আনিব লাগে আৰু কৰ্পৰেটৰ পৰা পইচা আনিব লাগে। এই এনেকুৱা সাহসটো এটা অৰ্থনীতিৰ ওপৰত ভাল জ্ঞান নাথাকিলে কোনেও ল'ব নোৱাৰে। তো আজি সৌভাগ্যৱান অসমৰ মানুহে যে তেনেকুৱা আজি মুখ্যমন্ত্ৰী আমি পাইছোঁ, তেখেতে সকলো ধৰণৰ সমস্যাৰ নিৰাময়ৰ কাৰণে, সমাধানৰ কাৰণে সকলো ধৰণৰ দায়িত্ব মূৰত পাতি ল'ব পাৰে। আজি ভেৰগাঁও সমষ্টিত কিমান হিতাধিকাৰী প্ৰদান কৰা হয়? প্ৰায় 7,000তকৈ অধিক। আৰু টংলাত আকৌ গৈ আছোঁ আমি। নতুন সমষ্টি যিটো নিৰ্ধাৰণ হ'ল তাৰ ভিত্তিত দিয়া হৈছে, আৰু যিসকল আহিছে যিসকলক অনা হ'ল, জিলা প্ৰশাসনে আনিব পৰাজনক, যিসকলক আনিব পৰা নাই বা আহিব পৰা নাই তেওঁলোকে BCDC লেভেলত আজিকালিৰ ভিতৰতে সকলোজনে পাই যাব। মই মাত্ৰ এটা অনুৰোধ জনাম আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে ৰেচন কাৰ্ড ল'ব, যিসকলৰ নামত ইছ্যু হৈছে ল'ব লাগে, নলোৱাকৈ থাকিব নালাগে। আৰু এইবাৰ চাউল লোৱা উইথ প্ৰমাণ পত্ৰ সহকাৰে লওক, যাতে ৰিচিভ লয়, আৰু যাতে কোনো এজেণ্ট বা 2 নম্বৰী কৰা ক'লা বজাৰত ব্যৱসায় কৰা মানুহে আমাৰ ৰেচন কাৰ্ডৰ দ্বাৰা দি পোৱাৰ চাউলেদি ক'লা বজাৰ ব্যৱসায় কৰিব নোৱাৰে। क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंलिश स्पीकिंग स्किल, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन।